ঐ ফুচু তই ইয়াত কি কৰি আছ হা ভিতৰত গোটেই মোৰ ভাগৰ বস্তুবোৰ খেলেং মেলেং কৰি গোটেই লিপষ্টিক চিপষ্টিক ষ্টাইল কৰা বস্তু সোপা পেলাই থৈ গোটেই লগাই মেলি গোটেই ভাঙি চিঙি থৈ আহিছ তোক এতিয়া আমাৰ পিঠিটো ফালিম ৰ মই সেইবোৰ একো নাই কৰা মই ইয়াতে উঠনি পৰা খেলি আছো কথা ক'বলৈ আহিছ তই সেইবোৰ নকৰিলে বেলেগে কোনোবাই কৰিব তই কয় সেইবোৰ ঘৰখনৰ বস্তুবোৰ তইহে গোটেই খেলি মেলি কৰিব তোৰ মাথাটো ভাঙিম এতিয়া ৰ মই নাই কৰা বোলো একো মই ইয়াতে বহি আছো উঠনি পৰা তই ইমান মিছা কথা ক'লে কওঁ তোক দুচানমান নিদিলে নহয় পালি পালি মোৰ বস্তু আৰু চুবি তই কথা ক'লে নুশুনতো নচুবি বুলি ক'লে কেলে কথা নুশুন লগনীয়া তোক সদায় কওঁ নহয় মোৰ বস্তু নচুবি বুলি এতিয়া মাৰ খালে হ'লে ভে ভেকে মুখখন মেলিবি কথা ক'লে হ'লে পটককৈ নুশুন এবাৰতে মই একো কোৱাই নাই মোক এনেই মাৰিলে হ'বাই মই লিপষ্টিকটো কাজলটো আৰু ক্ৰীমটোহে লৈছিলোঁ তই তাতে মোক ইমানকৈ মাৰিলে মুখখন কেনেকুৱা কৰি পেলালে তই আৰু পাবি তই গোটেই পিঠি দুফাল কৰিম মই কোনোবা দিনাখনি কথা মৰিবলৈ নুশুনতো যিটোকে নকৰিবি বুলি কওঁ সেইটোকে ক এইখন কি হৈছে এইখন ল'ৰা ছোৱালীখনক মৰিব ধৰিছে নি বাৰু এইখন কাজিয়া লাগি সৰু ছোৱালীজনী কি গতি কৰিলি বাৰু মৰিয়াই ঐ জহনী জাতি তই কেলে ইমানকৈ সৰু ছোৱালীজনী মাৰিলি দেখিছোন তাইৰ গতিটো কি হ'ল বাৰু এই নিজৰ ভনীয়েক বুলি মৰম চেনেহ অকণো নাই এই ল'ৰা ছোৱালীসোপা কেলে এনেকুৱা হ'ল বাৰু আধা আমাৰ কৰিব এইখন মই নহ'লে অকণমান টাইম ভিতৰত কিবা এটা কৰি আহি নেপাওঁহিয়ে মানে এটা অৱস্থা বেয়া হৈ যায় চাওঁ তই দুখ পাওঁ নে নাপাওঁ তোক মৰিয়ালে তই তাইক যে ইমানকৈ মৰিয়ালে যে ছোৱালীজনী গোটেইখন অৱস্থা নাইকিয়া কৰিলি যে তই এতিয়া কেনেকুৱা পালি দুখ পাইছ নাই এতিয়া তই আইও ইমানকৈ মাৰিছে মই ভণ্টিক ইমানকৈ মৰাই নাই মোক ইমানকৈ কেলে মাৰিলি মা ইমানকৈ মাৰিছে আৰু দিব লাগে তোক আৰু দিব লাগে কমেই হৈছে তোক তই ঘৰখনৰ বেছি উৎপতীয়া হ'লে এইখন ঘৰত মোক কোনেও ভাল নাপায় মই ঘৰৰ পৰা ওলাই যাওঁগৈ নাথাকোঁ মই এখন ঘৰত যাচোন যা তোৰ নিচিনাজনী কোনে কিমান দেৰি ৰাখে চাওঁ মই বুলিহে তোক এই চম্ভালিব পাৰিছোঁ যা তই ওলাই যা তই আজিৰ পৰা ভাত পানী বন্ধ চব বন্ধ তই যা নাথাকোঁ মই এখন ঘৰত কোনেও মোক দেখিব নোৱাৰে অকল গালিকে পাৰি থাকে মাৰি থাকে পিটি থাকে এখন ঘৰত থাকি কি লাভ আছে ওলাই যামগৈ মই হ'ব মই নাখাওঁ ভাত পানী একো নালাগে মোক সেইবোৰ একো দিবলৈ মুখখন বেছি হৈছে আৰু লাগে আৰু দুচানমান লাগে কম হ'ল সেয়া মা মোক মাৰি একেবাৰে হাইক কৰি পেলা এনেও তই দেখিব নোৱাৰ নহয় মই থকা নথকা একেটাই এই বেছি হৈছে অকণমান এই মুখখন ইমানকৈ টেপ মাৰিছে যে ডাঙৰ হওঁ একো নামানে এই নিদিলে নহয় চাওঁ এই এচাইডাল চাওঁ এই একদম মুঠতে আধামা কৰিম আজি মই ক'ত আছ এই বেয়া ওলমাই থোৱা চিকনি এচাইডাল লৈ কথা পতা সদায় সিহঁতি বেছি চল পাই গৈছে মৰম কৰোঁতে মাথা অকণ নাচিবলৈ ধৰিছে এইবোৰ ল'ৰা ছোৱালী এইবোৰ ইমান যত্ন কৰি তুলি তালি ডাঙৰ কৰিলোঁ এনেই এখন ক'বা পলা মা পিটিবই তাৰ পলোৱাহে কথা আৰুহে মা খাম এতিয়া পাই মুখখন বজালোঁ টেপকৈ বজাওঁতে কি হৈছে ইয়াত ইমান হুলস্থুল যে বাহিৰৰ পৰা দৌৰি আহিছে ইমান হুলস্থুল গোটেই মানুহে শুনিছে কি কৈছে মানে ভাবিছে ঠিক নাই আহিলি ক'ত মৰি আছিলি ইমান টাইম এইখন কাজিয়া লাগি মৰিছে দেখা নাই ডাঙৰজনী হৈ এইবোৰ কাজিয়া চাজিয়া এৰাব নোৱাৰা মই নহ'লে মানে নহয় আৰু কি জানো মই সিহঁতি কাজিয়া লাগি মৰিছে বুলি মই লগৰ এজনীৰ পৰা বহী এখন আনিবলৈহে গৈছিলোঁ তোৰ অকণমান বেছি হৈছে ঘৰত অকণো মৰিবলৈ নথকা হৈছে তোৰ পিঠিটো দুফাল কৰিম কোনোবা দিনাখনি মই ওলে তলে অকল লটং পটং ঘূৰি ফুৰিব ঘৰত মৰিবলৈ নাথাকে ঘূৰি ফুৰিছোঁ কৈছোঁ দেখোন লগৰ এজনী পৰা বহী এখন আনিবলৈ গৈছে বুলি দৰকাৰত গ'লেও মুঠতে গালি পাৰিব বিনা দৰকাৰত গ'লেও গালি পাৰিব কল গালিকে পাৰি থাকিব মুঠতে গৰু ছাগলীকেইটা লৰাই থৈ আহিল নে এই বাটতে দি থৈ আহিছোঁ ন কাষতে লৰাই থৈ আহিছোঁ মই আহোঁতে মা মোৰ ভোক লাগিছে ভাত দিয়া মাৰখন খাই পেট নভৰিলে মানুহজনীৰ অৱস্থা কি হ'ল বাৰু মাৰ খাই ভাত খাই দিয়া কথা নুশুনা জহতে পালি আৰু মছলা কথা মৰিবলৈ নুশুনো সেইকাৰণেহে এয়া মছলা পাছ হ'ব তুমি এতিয়া গালি পাৰি থাকিব নালাগে মোক ভাত দিয়া যা মোক হাতকেইটা ধুই লগে যা মই ভাত বাঢ়ি দিমগৈ যা যাওঁ মই সোনকালে তই যা পাকঘৰখন অকণমান হাৰি মুচি অকণমান চফা কৰি থাকে গৈছোঁ বাৰু বন্ধু বান্ধৱীসকল দেখিছেনে আমাৰ ল'ৰা ছোৱালীখনক কিমান কাজিয়া আপোনালোকৰ ঘৰত কাজিয়া হয় নাই বাৰু ল'ৰা ছোৱালীবোৰ আমাৰ যে একদম দিনটো কাজিয়া এৰুৱাই ভাগৰ লাগি যায় নাই আৰু জানেনে আমাৰ আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব ঘণ্টা বটনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ আহি থকা নতুন ভিডিঅ'বোৰ লগালগ পাই থাকিব আজিলৈ আহোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে